হাই হেল্ল' নমস্কাৰ। আজিৰ ভিডিঅ'ত আমি ডিছকাছ কৰিম যে ডিএলএডৰ ছেকেণ্ড ছেমিষ্টাৰ পেপাৰ কোড এছ 2.2 ইউনিট 1ৰ এনচাৰ কেইটা, যে ইউনিট 1ৰ কি পইণ্ট আছে গোটেইকেইটা আজি অসমীয়া মাধ্যমত আমি ডিছকাছ কৰিম। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰিব। তো আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। যে ইউনিট 1ৰ কেইটা পইণ্ট দিয়া আছে ইয়াত চাব পাৰিছে। ইয়াত ইউনিট 1ৰ কেইটা দিয়া আছে। ইউনিট 1ত কি আছে? ইউনিট 1ত আছে 1.1, 1.2, 1.3, 1.4 আৰু 1.5, 1.6। এই গোটেইকেইটা আজি এইখন ভিডিঅ'ত আলোচনা কৰা হৈছে, ডিছকাছ কৰিছে প্ৰপাৰলি অসমীয়া মাধ্যমত। যদি ভিডিঅ'টো ভাল লাগিছে নিশ্চয় এটা শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, লাইক কৰিব। তো আহক আমি প্ৰথমৰ পৰা আৰম্ভ কৰোঁ যে 1.1ত কি আছে, 1.2, 1.3 আৰু বিকেইটা আমি ডিছকাছ কৰোঁ। ইয়াত চাব পাৰিছে ইউনিট 1ৰ ইয়াত লিখা আছে ইউনিট 1 মিনিং এণ্ড ডেফিনেশ্যন অফ এডুকেশ্যন। ইয়াত ধুনীয়াকৈ ইয়াত লিখা আছে, তোমালোকে ভিডিঅ'টো পজ কৰি লিখি ল'বা। আৰু মই যদি লাইন বাই লাইন যদি ৰিডিং পঢ়ি যাওঁ তেনেহ'লে ভিডিঅ'টো বহুত দীঘল হৈ যাব। তেনেহ'লে মই এটা কাম কৰিছোঁ যে মই স্ক্ৰল কৰি আছোঁ, তোমালোকে ভিডিঅ'টো চাই যোৱা একদম প্ৰথমৰ পৰা লাষ্টলৈকে, আৰু ভিডিঅ'টো পজ কৰি কিনে নোট কৰি ল'বা। ঠিক আছে, আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এইখন হৈছে ইউনিট 1 মিনিং এণ্ড ডেফিনেশ্যন অফ এডুকেশ্যন। ইয়াৰ পিছত আহিব ইউনিট 1ৰ 1.2, এইখন আছে 1.2 চাব পাৰিছে। তাৰপিছত আহিব 1.3, এই যে আহিছে যে ৰিলেশ্যনশ্বিপ বিটুইন স্কুলিং এণ্ড এডুকেশ্যন। ইয়াৰ পিছত আহিব 1.4, যে 1.4 আহিছে যে ভেৰিয়াছ এডুকেটিভ প্ৰচেছ ইন হিউমেন ছ'চাইটিজ, ফৰ্মেল, ইনফৰ্মেল এণ্ড নন ফৰ্মেল। ইয়াৰ পিছত আহিব 1.5। চ' আমি 1.5ত কি আছে ইয়াত চাব পাৰিছে, এইখন আছে 1.5 আৰু শেষত আছে 1.6। চ' আমি 1.6ত কি আছে যে ইম্পেক্ট অফ গ্ল'বেলাইজেশ্যন অন দ্য এইমছ অফ এডুকেশ্যন। গোটেইবিলাক তোমালোকে নোট কৰি ল'বা এটা এটাকৈ ভালকৈ, যিহেতু আমাৰ জুলাই মাহত পৰীক্ষা হ'ব ডিএলএডৰ ছেকেণ্ড ছেমিষ্টাৰৰ। যদি ভিডিঅ'টো চাই কিনে ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰৰ লগতে ছাবস্ক্ৰাইব কৰিব। আৰু যদি এনেকুৱা ধৰণৰ ভিডিঅ' লাগে কুৱেশ্যন এনচাৰৰ গোটেইকেইটা ইউনিটৰ, তেনেহ'লে লাইক কমেণ্টত জনাই দিব, মই আৰু এনেকুৱা ধৰণৰ ভিডিঅ' আনি দিম। ঠিক আছে, আজিৰ ভিডিঅ' এইখিনিয়ে। যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব, লগতে বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিব। আহক আমি আৰু এবাৰ চাওঁ প্ৰথমৰ পৰা শেষলৈকে, চাই কিনে আমি ভিডিঅ'টো ইয়াতে শেষ কৰোঁ। তো আজিৰ ভিডিঅ' এইখিনিয়ে আছিল। আৰু এনেকুৱা ধৰণৰ ভিডিঅ' আহিব, কমেণ্ট কৰি দিবা কি ভিডিঅ' লাগে। তো ধন্যবাদ সকলোকে। সম্পূৰ্ণ ভিডিঅ' চোৱাৰ বাবে থেংক ইউ।